পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ যোৰহাট পূজা চাবলৈ বুলি। মই ৰাস্তাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আহি পিনি আমি টিলিকাম পাইছোঁহি, পোৱাগৈ নাই যোৰহাট, পামগৈহে আৰু। এইফালে আমি আহি পিনি পাই গ'লোহি। যিহেতু চবতে নো এণ্ট্ৰি লগাই থোৱা আছে, সেইকাৰণে আমি কোৰ্টফিল্ডৰ ওচৰতে স্কুটিখন পাৰ্কিং কৰি থৈছোঁ আৰু সেইডোখৰৰ পৰাই মানে আমি খোজকাঢ়ি আহি আছোঁ আৰু বহুত বেছি মানুহ হৈছে, ভাল লাগিছে আহি। আমি চক বজাৰৰ ওচৰ পাইছোঁহি আহি আৰু চক বজাৰৰ ওচৰ পোৱাগৈ নাই, তেল ডিপুটোৰ ওচৰ পাইছোঁহি। বাকী কিমানখিনি দেখাব পাৰোঁ নাজানো আৰু যিমানখিনি দেখাব পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম। বহুত বেছি মানুহ, নাজানো কিমানখিনি দেখাব পাৰিম। যিমানখিনি দেখাব পাৰোঁ সিমানখিনিকে দেখাম আৰু আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাব। এইফালে আমি খাবলৈ সোমাইছোঁ। মই চাওমিন খালোঁ, সি ফ্ৰাইড ৰাইচ খালে। এইফালে চাওক কিমান বৰষুণ নহয়, এই ৰাস্তাটোতে কিমান বেছি মানুহ আছে। এতিয়া এটা মানুহো নাই, ইমানেই ডাঙৰ বৰষুণ, মানুহবোৰ মানে য'তে ত'তে সোমাই দিছে আৰু। বৰষুণ এৰি দিয়াৰ পিছত আকৌ মানুহ চাওক কোন ক'ত মানে সোমাই আছে ঠিক নাই। আকৌ এতিয়া পূৰা মানুহবোৰ লাহে লাহে আহিছে আৰু। আমাৰ লেগ অকণমান তলত সোমাই থাকে খালি।